ধন কমাও, কিন্তু কেনেকৈ? পবিত্ৰ ধন কাক কয়? যাক নেকি কয় হোৱাইট মানি, অৰ্থাৎ কোনো দুৰ্নীতি, অপৰাধ, চুৰ বা ঠগবাজ নকৰা ধন। এক কথাত ক'বলৈ গ'লে ইমানদাৰী ধন, তাকেই কয় পবিত্ৰ ধন। নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত পোৱা ধন, কাকো অন্যায় বা দুখ নিদি উপাৰ্জন কৰা ধনক পবিত্ৰ ধন বা হোৱাইট মানি বুলি ক'ব পাৰি। কিয়নো পবিত্ৰতাৰ প্ৰতীক হ'ল বগা, অৰ্থাৎ সম্পূৰ্ণ শুদ্ধ। ধনৰ বাবে পৰিশ্ৰম সকলোৱে কৰে, কিন্তু সেই ধনক তেতিয়াহে পবিত্ৰ ধন বুলি কোৱা যাব যেতিয়া কৰোতাজনৰ সেই পৰিশ্ৰম আনৰ বাবে বৰদানী বা সুখদায়ী হ'ব, অৰ্থাৎ আনৰ বাবে সেই কৰ্ম উপকাৰী হ'ব। কিন্তু মানুহে আনৰ উপকাৰ নোহোৱা কৰ্ম কৰি পোৱা ধনকে পবিত্ৰ ধন বুলি ভাবে। আইনৰ চকুত অপৰাধী বুলি ধৰা নপৰাখিনিকে পবিত্ৰ ধন বুলি ভাবে। যি কৰ্মত আনৰ কল্যাণ বা উপকাৰ নিহিত হৈ থাকে, তেনে কৰ্ম কৰি উপাৰ্জন কৰা ধনকহে পবিত্ৰ ধন বুলি কয়। এক কথাত ক'বলৈ গ'লে পবিত্ৰ ধন হ'ল আশীৰ্বাদমূলক ধন, ৰাহি বাজেটমূলক ধন, গ্ৰাহকৰ আপত্তি আৰু অসন্তুষ্টি নোহোৱা ধনক পবিত্ৰ ধন বুলি কয়। ইমানখিনি কথা এইবাবেই কোৱা হ'ল যে মানুহে সকলোৱে ভাবে মই নিজৰ কপালৰ ঘাম মাটিত পেলাই বা কঠোৰ পৰিশ্ৰম কৰি কাৰো পৰা চুৰ নকৰি ধন ইনকাম কৰিছোঁ, গতিকে এই ধন মোৰ অধিকাৰ। হয়, নিশ্চয় আপোনাৰে অধিকাৰ থাকে, কিন্তু আনৰ অভিশাপ বা বদদুৱা সমাহিত হৈ থকা ধনক মোৰ ধন বুলি মানি লোৱাটো ভুল। বহু মানুহে কথাতে কয় আজিকালি ২ নম্বৰী ধান্দা নকৰিলে ধনী হ'ব নোৱাৰি, কিন্তু সেইসকলে ২ নম্বৰী কৰি ধনী হোৱা লোকৰ জীৱনটো যদি গভীৰতালৈ গৈ চায়, তেন্তে দেখিব আনক ঠগি বা অপৰাধ কৰি ধনী হোৱা লোকৰ সুখ আছে, কিন্তু শান্তি নাই। তেনে লোকৰ ঘৰত দেখিব তেখেতৰ ঘৰত যিকোনো সদস্য হয়তো বেমাৰী, নাইবা পাগল, নাইবা পংগু, নাইবা পতি পত্নীৰ মাজত মিল নাই। তেনে লোকৰ সন্তানসমূহ চৰিত্ৰত দাগ লগা, বেয়া পথে গৈছে, ইত্যাদি ইত্যাদি কিবা নহয় কিবা এটা বেয়া কৰ্মৰ ফল ভোগ কৰিবলগীয়া হয়। সেয়েহে দুখীয়া আৰু মধ্যবিত্ত লোকসকলে আনে দুৰ্নীতি কৰি ধনী হোৱা দেখি নিজেও কেতিয়াও লোভৰ সপোন দেখিব নালাগে। আপোনাৰ পৰিয়াল যদি সুখ, হাঁহি আৰু ভাল সম্বন্ধ সম্পৰ্ক গঢ় লৈ উঠিছে, তেন্তে কলা ধন ঘৰলৈ আনি পৰিয়ালটোলৈ বিপদ বা অভিশাপ চপাই নানিব। এনে কলা ধন দেখিবলৈহে ভাল, কিন্তু আনৰ তেজ সমাহিত হৈ থাকে, সেইবাবেই হজম কৰিব নোৱাৰে। এজন ডক্তৰ আৰু এজন চোৰ বা ডকাইতৰ কৰ্ম কেনেকুৱা শুনক। দুইজনৰে হাত আছে। চোৰজনে হাতে চাকু মাৰি পেট ফালি আনক হত্যা কৰি ধন আনে। এজন ডক্তৰে চাকু মাৰি কাৰোবাৰ পেট ফালি অপাৰেশ্যন বা চিজাৰিং কৰি কাৰোবাক জীৱন দান দি ধন উপাৰ্জন কৰে। গতিকে ইয়াত পবিত্ৰ ধন কোনজনক ক'ব? নিশ্চয় ডক্তৰজনৰ কৰ্মক। এজনে ফল মূল বিক্ৰী কৰি ধন উপাৰ্জন কৰে, সেই ফল মূল খাই
আনে স্বাস্থ্যৱান হৈ ঘৰত সুখ আনে আৰু ভাল কৰ্ম কৰিলে আনে আশীৰ্বাদ দিয়ে। কিন্তু সেই একেই ফল মূলৰ ৰসেৰে তৈয়াৰী মদ বিক্ৰী কৰি এচামে ধন উপাৰ্জন কৰে আৰু এটা পৰিয়ালৰ মাজত নিচা খালে হাই কাজিয়া অশান্তি মাতি আনে। গতিকে নিচা বিক্ৰী কৰাজনে অভিশাপ পাবনে আশীৰ্বাদ পাব বাৰু? বেয়া কৰ্ম কৰি পোৱা ধনে ধনী হ'লেও জীৱনটো সুখদায়ী নহয়। আনে দেখিবলৈহে ভাল, তাতকৈ ভাল কাৰো জীৱনত দুখ নিদিয়াকৈ কম ধনেৰেই সন্তুষ্ট হৈ জীৱন কটোৱাটোহে শ্ৰেষ্ঠ।